হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ডিবিটিকৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিহেতু ঠাণ্ডা, সেইটো কাৰণে এইখিনি লৈছোঁ অকণমান কুকুৰা মাংসটো কাটি চফা কৰি লৈছোঁ। এইপিনে লৈছোঁ ওলকবি দুটা, গাজৰ, জলকীয়া আৰু এটুকুৰা আদা চুৰুৱা বনাবৰ কাৰণে। আৰু এইপিনে আছে পিঁয়াজ, নহৰু, এইখিনিও চফা কৰি লওঁ। লগতে মাংসখিনিও ধুই লওঁ। এখন চুৰি কটাৰী লৈ লৈছোঁ যাতে মোৰ চব্জিখিনি কাটিবলৈ সুবিধা হয়। এয়া মাংস লোকেল কুকুৰাৰ। গেছৰ ওপৰত কুকাৰটো উঠাই লৈ গৰম হ'লত মই দিছোঁ ইয়াতে মিঠাতেল অকণমান সৰহকৈ দি দিছোঁ। মই তেলখিনি গৰম হৈ আহিলে ইয়াতে দি দিছোঁ পাঁচফোৰণ। তাৰ পাছতে ইয়াতে দি দিম এতিয়া আদা, নহৰু আৰু দুটুকুৰামান ইলাচি দিছোঁ। মই ইয়াতে এতিয়া মাংসখিনি দি দিম। মাংস চৰুৱা বনোৱা যিহেতু দেখুৱাবলগীয়া একো নাথাকে, তথাপিও অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ মোৰ এই ব্লগটো চাই আপোনালোকে আনন্দিত হ'ব। এইখিনি মই লৰাই লৈছোঁ, কিয়নো প্ৰথমে দি এনেকৈ লৰাই লয়, সকলোৱে লৰাই লয়। এয়া সেইখিনি লৰাই হৈ গ'লগৈ মোৰ। ইয়াতে হালধি দি দিলত মাংসখিনিত মই হালধি নিমখ দি অলপ লৰাই লৈছোঁ। মছলা যিহেতু বেছি ব্যৱহাৰ কৰা নাই, কিয়নো মা গাটো ভাল নাই, সেইটো কাৰণে ইয়াৰ পৰা মই বনাই দি পঠিয়াম। এয়া মাংসখিনিত পানী দিব হ'লত আদা নহৰু বাতি থোৱা বাতিটোতে পানী দি এয়া দি দিছোঁ। আৰু অলপ পানী দিব লাগিব। এয়া আৰু অলপ দি দিছোঁ যাতে একেলগে হৈ আহে। আৰু ইয়াতে এতিয়া মই ঢাকনখন মাৰি দিম। 2টা বা 3টা চিটি মৰালে যিহেতু হৈয়ে যাবগৈ, অকণমান লৰাই দিছোঁ যাতে সকলোখিনি একেলগ হৈ পৰে। ইমান ধুনীয়া গোন্ধ ওলাইছে। মছলা বেছি ব্যৱহাৰ নকৰিলেও ভাল হয় খাবলৈ মাংস তৰকাৰীখন। মানে আমাৰ গৰম গৰম মাংস তৰকাৰী এয়া হৈ গ'ল। কেমেৰাত ধোঁৱা আহিছে, কেমেৰা মুচিব লাগিব এতিয়া। এয়া আমাৰ গৰম গৰম মাংস তৰকাৰী। ঠাণ্ডা দিনত এনেকৈ খাবলৈ যিহেতু ভালেই হয়, অকণমান লৰাই লওঁ। শাৰীৰিকভাৱে অসুস্থ হৈ থকা মানুহক এনেকৈ খোৱালে বা ভাল মানুহো এনেকৈ খায়, আমিয়ে খাওঁ পিছে দেই। এয়া মাংসৰ লেগ পিচ কম মছলা দি পেলাইনি এনেকৈ বনাই খালে যথেষ্টই ভাল লাগে। ইয়াৰ যিটো জোল ওলায়, খাবা আৰু ইমান ধুনীয়া লাগে গৰমে গৰমে খাবলৈ। অকণমান লৰাই লৈছোঁ মই। মাংস যিহেতু সিজিলেই, আলুও সিজিলে, এইপিনে এইটো ওলকবি আছে, ওলকবিটো সিজি গৈছেগৈ আৰু গাজৰো সিজিলে। আৰু এতিয়া এইখিনি অকণমান বাঢ়ি আগধৰি টেষ্ট কৰি ল'ম নিজে, তাৰপৰা মালে ভৰাই দিম। আৰু ইয়াত ওপৰতে এতিয়া ধনিয়া পাত কেইখিলামান দি দিছোঁ। তাৰপিছত এই ঢাকনখনেৰে মানে কুকাৰৰ ঢাকনখন অকণমান দি ৰখাই থ'ম, গোন্ধটো ভাল ওলাব। এয়া মই বাঢ়ি ল'লোঁ প্লেট এখনত। ইয়াৰ জোলটো অকণমান খাই লওঁ। বহুত ধুনীয়া হৈছে খাবলৈ। এইপিনে মাংস আছে, গোন্ধটো যিমান ধুনীয়া ওলাইছে নহয়, যিহেতু খোৱাসকলে বুজিয়ে পাব। এয়া এতিয়া কুকাৰটোৰ পৰা ওচৰতে হটকেছ এটা আনি ল'লোঁ। ইয়াত মালে ভৰাই দিম আৰু অকণমান মানুহজনে গৈ তেতিয়া দি থৈ আহিব পাৰিবগৈ। এইখিনি এতিয়া যাব মাৰ কাৰণে। তৰকাৰী বা চৰুৱা খুব কম সময়ৰ ভিতৰতেই বনাব পাৰি।